আমি যে বেলেগৰ ষ্টাইলত বিয়া পাতোঁ আমাৰ ষ্টাইলত কোনে গৈ অসমৰ বাহিৰত আমাৰ ষ্টাইলত বিয়া পাতিছে এতিয়া যে বাহিৰত দৰা কইনা হয় মানে অসমৰ বাহিৰৰ ইণ্ডিয়া বাহিৰৰ দৰাজন হয় ছোৱালী কইনাৰ ঘৰৰ হয় তেওঁলোক আহি পেলাই আকৌ দৰাঘৰীয়া হৈ পেলাই তেওঁলোকে আকৌ অসমৰ মানুহে লৈ পেলাই বিয়াখন পাতে বুজি পাইছেনে কি কৈছোঁ মানে ছোৱালীৰ কইনা অসমৰ আৰু দৰা হৈ গ'ল বাহিৰৰ তো তেতিয়া কি হয় দৰা ঘৰৰ মানুহ আহি অসমীয়া নিয়মত বিয়া পাতে মই ভাবোঁ এইবোৰ একো অৰ্থ নাই কৰি গম পায়নে কিয়নো মানে মই ভাবোঁ মানে আমাৰ যিখিনি যদি দৰা ঘৰ অসমৰ বাহিৰৰ হয় নন আছামিজ হয় সেই নিয়মতেই বিয়া পাতিব লাগে আকৌ দৰাজনৰ কাৰণে আমাৰ অসমৰ নিয়মতনো কিয় বহাবলৈ বিয়াটো এবাৰেই হয় দুবাৰ নহয় গতিকে মই ভাবোঁ ছোৱালী ঘৰ এনেও সৰু হ'ব লাগে দৰা ঘৰ নিয়মতে বিয়াখন হয়গৈ জোৰোণখনহে নিজৰ মতেও নহয়গৈ দৰা অহাৰ পিছত সম্পূৰ্ণ জোৰোণ পিন্ধাৰ পিছত গোটেই কইনাজনী দায়িত্ব দৰা ঘৰৰ গতিকে আমাৰ অসমত পাতে অসমীয়া ষ্টাইলত আকৌ তাহাঁতৰ ঘৰত গৈ পাতেগৈ তাহাঁতৰ ষ্টাইলত গতিকে সেইটো কিয় এটা নিয়মতে হ'ব লাগে বিয়া এবাৰ হয় গতিকে